নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হুংকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে নচলে ৰাজ্যত উচ্ছেদ অভিযান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰৰ মতে নহয়, এতিয়া চলিব ন্যায়ালয়ৰ মতে উচ্ছেদ অভিযান। আজি উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা খাইছে অসম চৰকাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতহে এতিয়া উচ্ছেদ অভিযান চলিব বুলি ঘোষণা কৰিছে। উচ্ছেদক লৈ মুখ থেকেচা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। ন্যায়ালয়ৰ মতেহে এতিয়া চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ ইচ্ছামতে য'তে ত'তে উচ্ছেদ অভিযান চলাইছিল, কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি কৈছে যে এতিয়া চৰকাৰে উচ্ছেদ চলাব নোৱাৰিব, এতিয়া উচ্ছেদ চলাব গুৱাহাটী উচ্চ ন্যায়ালয়ে। লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে ন্যায়ালয়ৰ মতেহে চলিব উচ্ছেদ অভিযান। ন্যায়ালয়ে বিচাৰ বিবেচনা কৰিব যে উচ্ছেদ অভিযান চলিব নে নচলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেই বিবেচনা নকৰাকৈ য'তে ত'তে নিৰীহ গৃহহীন লোকক উচ্ছেদ কৰিছিল। কিন্তু এইবাৰ এই উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ থেকেচা খাইছে ন্যায়ালয়ৰ সন্মুখত। পৰৱৰ্তী খবৰটো হৈছে ধাৰত পোত গৈছে অসম চৰকাৰ। অসমৰ প্ৰতিজন মানুহৰ মূৰত এতিয়া ৩৭,০০০কৈ টকাৰ ধাৰৰ বোজা পৰিছে। এইবাৰ ধাৰ লৈ 100 কোটি টকাৰে বিশ্ব অভিলেখ গঢ়িব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ, আৰু অখিল গগৈয়ে কৈছে ধাৰ লৈ 100 কোটি টকাৰে বিশ্ব অভিলেখ গঢ়িব ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শিক্ষানুষ্ঠানৰ চালেৰে পানী পৰা অৱস্থা, কিন্তু 100 কোটি টকাৰে অভিলেখ গঢ়াৰ যোজা চলাইছে অসম চৰকাৰে। বিহুক গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰা পদক্ষেপক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। প্ৰধানমন্ত্ৰীক চেলফি ল'বলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে হিমন্ত বিশ্ব শৰ্মাই বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ। 1,20,000 কোটি টকা ধাৰ লৈছে বিজেপি চৰকাৰখনে। সেই কথা লুকুৱাবলৈ 100 কোটি টকাৰে বিহু অনুষ্ঠান পাতিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিজন অসমীয়াৰ মূৰত ৩৭,০০০ টকাকৈ ধাৰৰ বোজা দিছে হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈয়ে কৈছে চৰকাৰৰ এই অৱস্থাৰ বাবে দেশত বৃদ্ধি পাইছে অপৰাধ কমাবলৈ চৰকাৰে দিছে এতিয়া এনকাউণ্টাৰৰ নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী কাৰ্যালয়ত এইবাৰ ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। গভৰ্ণৰকে ধৰি 3জন লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত দিবলৈ লৈছে এটা ডাঙৰ খবৰ। তালিবান শাসনাধীষ্ঠ আফগানিস্তানত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত আফগান প্ৰদেশৰ তালিবানী গভৰ্ণৰ সহ অন্য 2জন লোকৰ মৃত্যু হৈছে। আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফত সংঘটিত হৈছে এই বোমা বিস্ফোৰণৰ ঘটনা, আৰু তালিবানৰ দ্বাৰা নিযুক্ত প্ৰাদেশিক গভৰ্ণৰ নিহত হৈ পৰিছে। স্থানীয় আৰক্ষী অধীক্ষকৰ বাবে নিযুক্তি মুখপাত্ৰ মোহাম্মদ আসিফ ৱাজিৰিয়ে জানিবলৈ দিয়া মতে বালখ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফৰ গভৰ্ণৰৰ কাৰ্যালয়ৰ ভিতৰত এই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে হোলীত গুৱাহাটীৰ সুৰা বিক্ৰীয়ে এক অভিলেখ গঢ়িছে। 7 মাৰ্চত 9 কোটি টকা 58 লাখ টকাৰ সুৰা বিক্ৰী কৰিছে গুৱাহাটী মহানগৰীত। তাৰ বিপৰীতে 8 মাৰ্চত বিক্ৰী কৰিছে 1 কোটিৰো অধিক টকাৰ সুৰা। প্ৰায় 10 কোটি টকাৰ সুৰা বিক্ৰীৰে মহানগৰীত হোলীৰ আবকাৰী বিভাগে গঢ়িলে এই অভিলেখ। মহানগৰবাসীয়ে দুটাকৈ দিন হোলী উদযাপন কৰিলে। ৰঙেৰে একাকাৰ হ'ল সকলোৰে মন হৃদয়, কিন্তু এই হোলীত এক নতুন খবৰে সকলোকে আচৰিত কৰি তুলিছে। আপুনি শুনি আচৰিত হ'ব যে হোলীত মহানগৰীত সুৰাৰ বিক্ৰীয়ে গঢ়িলে এক অভিলেখ।
সুৰা বিক্ৰীত ৰাজ্যৰ ভিতৰতে শীৰ্ষত আছে গুৱাহাটী মহানগৰী। এই মুহূৰ্তত জনাইছোঁ আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত ন্যায় পালে তিনিচুকীয়াৰ পঞ্চ শ্বহীদে। আলফা সজাই 29 বছৰ পূৰ্বে হত্যা কৰা 5 নিৰীহৰ পৰিয়াললৈ 20 লাখ টকাকৈ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ। সুদীৰ্ঘ 29 বছৰীয়া আইনী যুঁজৰ পিছত 5 শ্বহীদৰ পৰিয়ালৰ সপক্ষে ৰায় প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশনা দিলে আদালতে। আজি অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে 29 বছৰ পুৰণি এই ভুৱা এনকাউণ্টাৰ কাণ্ডৰ ৰায় প্ৰদান কৰি শ্বহীদ কেইগৰাকীৰ পৰিয়ালক 20 লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশনা দিয়ে। উল্লেখ্য যে 1994 চনত তিনিচুকীয়াৰ ডাঙৰীত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। আলফা সজাই সেনাই গুলীয়াই হত্যা কৰিছিল 5জনকৈ নিৰীহ লোকক। সেনাৰ গুলীত সেই সময়ত নিহত হৈছিল প্ৰবীণ সোণোৱাল, অখিল সোণোৱাল, দেৱজিৎ বিশ্বাস, ভৱেন মৰাণ আৰু প্ৰদীপ দত্ত। এই ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আইনী যুঁজ চলিছিল তেতিয়াৰ আছুৰ উপসভাপতি তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই। এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। সেই সময়ৰ এনকাউণ্টাৰৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আইনী যুঁজ চলাইছিল তেতিয়াৰ আছুৰ উপসভাপতি তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই। ইফালে এই ঘটনাৰ পিছতে কোৰ্ট মাৰ্চাল হৈছিল অভিযুক্ত সেনা বিষয়া আৰু জোৱানৰো। কিন্তু সুদীৰ্ঘ 29 বছৰ ধৰি চলা এই আইন যুঁজখনৰ অৱশেষত অন্ত পৰিল। এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ। এইবাৰ লক্ষ্য হৈছে 2024। বিজেপিৰ ব্লুপ্ৰিণ্ট সাজু। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব 100খন ৰেলী। দেশৰ যিবোৰ ৰাজ্যত বিজেপিৰ দলীয় স্থিতি দুৰ্বল সেইবোৰ ৰাজ্যত দলটোৰ স্থিতি শক্তিশালী কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে এক অভিলাষী প্ৰকল্পৰ। এনে ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বছৰৰ শেষত কমেও 100খন ৰাজহুৱা জনসমাৱেশ অনুষ্ঠিত কৰিব। ইতিমধ্যে দলটোৱে 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ব্লুপ্ৰিণ্ট প্ৰায় সাজু কৰিছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে বিজেপিয়ে মহিলা আৰু সংখ্যালঘুৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে, য'ত মহিলা মৰ্চাক মহিলা হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকৰ বাবে কেন্দ্ৰীয় আঁচনি সম্পৰ্কে প্ৰচাৰ চলোৱাৰ দায়িত্ব দিয়া হৈছে। একে সময়তে সংখ্যালঘু ফ্ৰণ্টে 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 60টা লোকসভা সমষ্টিৰ তালিকা প্ৰস্তুত কৰিছে, য'ত সংখ্যালঘুৰ ভোটাৰৰ সংখ্যা প্ৰায় 30%। পৰৱৰ্তী খবৰটো হৈছে কিয় ধ্বংস কৰি দিয়া হৈছে মহাকাশৰ পৰা 12 বছৰে ইছৰোক তথ্য প্ৰদান কৰি অহা কৃত্ৰিম উপগ্ৰহ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অবিৰতভাৱে মহাকাশৰ পৰা যোৱা 12 বছৰে তথ্য প্ৰদান কৰি আহিছিল মেঘ ট্ৰপিক্স 1-এ। এইবাৰ এই উপগ্ৰহটো ধ্বংস কৰা হৈছে, কিন্তু মহাকাশৰ পৰা পৃথিৱীক প্ৰদক্ষিণ কৰি 12 বছৰে তথ্য প্ৰদান কৰি অহা এই কৃত্ৰিম উপগ্ৰহটোক নমাই অনা হৈছে পৃথিৱীৰ বায়ুমণ্ডললৈ। তাৰ পিছতেই ধ্বংস কৰি পেলোৱা হৈছে এই উপগ্ৰহটো। এতিয়া সৰ্বত্ৰে এটাই প্ৰশ্ন, কিন্তু কিয় অবিৰতভাৱে মহাকাশৰ পৰা যোৱা 12 বছৰে তথ্য প্ৰদান কৰি নিজৰ কৰ্মক্ষমতা হেৰুৱাই পেলাইছিল এই কৃত্ৰিম উপগ্ৰহটোৱে? এক কথাত ক'বলৈ গ'লে ম্যাদ উকলিছিল এই যন্ত্ৰটোৰ। গতিকে তথ্য প্ৰদান কৰাত সমস্যাৰ সন্মুখীন হৈছিল উপগ্ৰহটোৱে। সেয়ে ইছৰোৱে মহাকাশৰ পৰা নমাই আনিলে মেঘ ট্ৰপিক্স 1 নামৰ কৃত্ৰিম উপগ্ৰহটোক।